এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ কেনেকৈ মৃত্যু হৈছিল আৰক্ষী জোৱান কুশল কলিতাৰ সকলোবোৰ তথ্য এতিয়া পোহৰলৈ আহিছে প্ৰকৃততে কেনেকৈ কুশল কলিতাই নাৱৰ পৰা পৰি গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত নে কুশল কলিতাক আন কোনোবাই ঠেলি দিছিল সকলোবোৰ কথা জানোৱা হওক ঠিক 9:30 মান বজাত আমি আগফালে বহি আছিলোঁ আৰু মই ডিএছপি আৰু ডিএছপি প্ৰফেচনাৰ মোৰ এই পাৰ্টিকেইটা পিছফালে আছিলে ইমান সময়টো ঠিক আছিলে আমি আধা ঘণ্টা 40 মিনিটমান আহিলোঁ তাৰপাছত এই ল'ৰাটো বোলে এই পিছফালৰ দেখা ল'ৰাকেইটাই কৈছে যে এই তলত চিৰি থাকে নহয় 3টামান ষ্টেপ তাতে এই তলত নামোতে কিবা স্লিপ খাই গ'ল তেতিয়া পৰি গ'ল তথাপি আমাৰ ওচৰতে পাব্লিক নাও আছে তাত 50-60 জনমান আছে বেছিও হ'ব পাৰে এহেঁতে এই কিছুমান সাঁতুৰিব পৰা চুইমিং কৰিব পৰা জানা মানুহ 2-3 জন সাঁতুৰিছিলে ছেভ কৰিব কাৰণে জুপিয়াইছিলে কিন্তু এহেঁতে জানে ইয়াত ওচৰৰ মানুহ কিমান পানী দ আছে আৰু এনেকুৱা মানুহ ওচৰত গ'লে এহেঁতে জানে কিন্তু এহেঁতে চেষ্টা কৰাটো এইটো সফল নহ'ল আৰু